হেল্ল' এভৰিৱান, সকলোলৈকে মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনালোঁ। ফটোখন দেখি নিশ্চয় ভাবিছে এই কণমানিবিলাকৰ লগত মইনো কি কৰি আছোঁ। আচলতে মই কৰি থকা DLEDৰ দ্বিতীয় ষান্মাসিকৰ ইণ্টাৰ্ণশ্বিপ আছিলে। সেই বুলি আমাক এখন বিদ্যালয়লৈ পঠাইছিলে, প্ৰাথমিক বিদ্যালয়লৈ। চিলেবাছত আছিল কিছুমান এক্টিভিটি কৰাবলৈ ছাত্ৰ ছাত্ৰীৰ মাজত, আৰু সেইমতে আমি 7জনীয়া দলটোৱে কিছুমান এক্টিভিটি ছাত্ৰ ছাত্ৰীৰ মাজত কৰাৰ লগতে আমি তেওঁলোকক কিছুমান ক্লাছো কৰিছিলোঁ, বিষয়বোৰ ভাগ কৰি। আচলতে সেইকেইটা দিন ইমানেই ভাল লাগিছিলে তেওঁলোকৰ লগত সময় কটাই। ইমান প্ৰতিভা, ইমান আগ্ৰহ ছাত্ৰ ছাত্ৰীসকলৰ। আচলতে নতুন অভিজ্ঞতা শিকি আছোঁ, নাজানো আগলৈ কি হ'ব পাৰোঁ। যিমান পাৰোঁ নিজৰ ফালৰ পৰা নিজে যিখিনি পাৰোঁ শিকাইছোঁ, আৰু এক্টিভিটিখিনি ভালদৰে কৰিবলৈ চেষ্টা কৰিছিলোঁ। পঢ়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল সকলো দিশতে আগবঢ়া আছিল। নৃত্য, গীত, ছবি অঁকা, আকস্মিক বাক প্ৰতিযোগিতা কৰা, অভিনয় কৰা, মুঠৰ ওপৰত মানে আগ্ৰহী আছিল সকলো দিশতে। লগতে প্ৰাথমিক বিদ্যালয়খনত থকা ছাৰ বাইদেউসকলেও আমাক বহুতখিনি সহায় কৰি দিলে এই এক্টিভিটিখিনি কৰাত। ছাত্ৰ ছাত্ৰীসকলক আমি কলাজ প্ৰস্তুত কৰা, যোগাসন কৰা, খাম প্ৰস্তুত কৰা, মেহেন্দি অঁকা, নৃত্য, গীত, অভিনয়, সেইখিনি এক্টিভিটি কৰাইছিলোঁ। এইখিনিয়ে আছিল মোৰ ইণ্টাৰ্ণশ্বিপৰ অভিজ্ঞতা। সময়খিনি ধৰি ৰাখিলোঁ আৰু ইউটিউবৰ জৰিয়তে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ' চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু ভিডিঅ'টো চাই থকাসকলক বহুত ধন্যবাদ।